যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কৰিমগঞ্জৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী। কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীৰ বিৰুদ্ধে গোচৰ তৰিলে মাইমাল সম্প্ৰদায়ৰ লোকে। যোৱা 29 মাৰ্চ কংগ্ৰেছৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কেণ্ডিডেট হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আমাৰ মাইমাল সম্প্ৰদায়লৈ যি বিননীয় বক্তব্য কৰিছে, তেওঁ কৈছে যে মাইমাল সম্প্ৰদায়ৰ মানুহ ক্ৰিমিনেল, বদমাছ। কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে। যোৱা 29 মাৰ্চত মাইমাল সম্প্ৰদায়ৰ বিষয়ে অৰুচিকৰ মন্তব্য হাফিজ ৰছিদ আহমেদ চৌধুৰী। প্ৰতিবাদ কৰিছো, নিন্দা জনাইছো। আমি ঠায়ে আমাৰ বৰাকবিলিত ইয়াৰ প্ৰতিবাদ কৰা হৈছে আৰু হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ দৰে এজন আইনজ্ঞ আৰু ধৰ্মপ্ৰাণ মানুহৰ মুখত এনেকুৱা কাটলাছ কথা, এনেকুৱা ঘৃণনীয় কথা আমি সঁচাকৈ বিৰাট দুখ পাইছো। আমাৰ কমিউনিটিৰ মান ইজ্জত হানি হৈছে। মাইমাল সম্প্ৰদায়ৰ বিৰুদ্ধে অৰুচিকৰ মন্তব্য কৰি এইবাৰ মাইমাল সমাজৰ ৰোষত কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থীজন। কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীৰ বিৰুদ্ধে গোচৰ তৰিলে মাইমাল সম্প্ৰদায়ৰ লোকে। উদ্যোগ কৰা নাই, মাফ বুজা নাই। লাষ্টত আজি বাধ্য হৈ আমি কৰিমগঞ্জ সদৰ থানাত গৈ তেওঁৰ এই নেৰ' মাইণ্ডেড কথাৰ এইবিলাক কথাৰ বিৰুদ্ধে গ্ৰেপ্তাৰ হলে মনোনয়ন নাকচ হ'ব নেকি কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ? এতিয়া অপেক্ষা মাথো সময়ৰ। কৰিমগঞ্জৰ পৰা মইনুল হকৰ ৰিপৰ্ট, অসম লাইভ। যোৱা 29 মাৰ্চ কংগ্ৰেছৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কেণ্ডিডেট হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আমাৰ মাইমাল সম্প্ৰদায়লৈ যি বিননীয় বক্তব্য কৰিছে, তেওঁ কৈছে যে মাইমাল সম্প্ৰদায়ৰ মানুহ ক্ৰিমিনেল, বদমাছ। এইবিলাক বেয়া কথা আমাৰ মাইমাল কমিউনিটি সম্প্ৰদায় লৈ কৈছে। এই কথাত আমি মাইমাল সম্প্ৰদায়ৰ মানুহ বিৰাট দুখ পাইছো। আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছো, নিন্দা জনাইছো। আমি ঠায়ে আমাৰ বৰাকবিলিত ইয়াৰ প্ৰতিবাদ কৰা হৈছে আৰু হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ দৰে এজন আইনজ্ঞ আৰু ধৰ্মপ্ৰাণ মানুহৰ মুখত এনেকুৱা কাটলাছ কথা, এনেকুৱা ঘৃণনীয় কথা আমি সঁচাকৈ বিৰাট দুখ পাইছো। আমাৰ কমিউনিটিৰ মান ইজ্জত হানি হৈছে। আমি তেওঁক কৈছিলোঁ যে এই কথাটো তেওঁ যাতে উদ্যোগ কৰি লয় আৰু মাফ খুজি লয়। সেইকাৰণে আমি বহুত ৱেইট কৰিলোঁ, কিন্তু লাষ্টত দেখা পালোঁ তেওঁৰ কথাত অনড়, তেওঁৰ কথাটো উদ্যোগ কৰা নাই, মাফ বুজা নাই। লাষ্টত আজি বাধ্য হৈ আমি কৰিমগঞ্জ সদৰ থানাত গৈ তেওঁৰ এই নেৰ' মাইণ্ডেড এইবিলাক কথাৰ বিৰুদ্ধে সদৰ থানাত গৈ FIR কৰিলোঁ আৰু এই FIRৰ প্ৰতিলিপি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নি দিল্লীত আমি পঠিয়ালোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ৰিটাৰ্ণিং অফিচাৰ কৰিমগঞ্জ, SP কৰিমগঞ্জলৈকে আমি পঠিয়ালোঁ। আশা ৰাখিছোঁ এই প্ৰশাসনে, পুলিচ প্ৰশাসনে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ৰিটাৰ্ণিং অফিচাৰে ইয়াৰ বিহিত ব্যৱস্থা, আইনগত ব্যৱস্থা লৈ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, যাতে আমি মাইমাল কমিউনিটিৰ মানুহে অলপ হ'লেও মনত শান্তি পাওঁ। আমি পিছপৰা মাইমাল কমিউনিটিক লৈ যে তেওঁ নেগলেক্টেড যি বিহেভ কৰিছে, অলপ যাতে শান্তি পাওঁ, এই আশা ৰাখিছোঁ পুলিচ প্ৰশাসন তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওচৰত।